হে গাইস চাকচোন এন্দে একদম কেমান কষ্ট মনে বহি আছে তাৰমানে কালিৰ পৰা হাল খিচি এতিয়া আকৌ বেলেগ এটাত আৰম্ভ কৰিছি বাকিখিনিও পিছফালে আছে মানে বহুত কষ্ট কৰিছি চলিকেইটা মাদলি বনৰ মাজে মাজে হাল খিচিছি এই মোৰ লগটোক চাকচোন নি গোটা মাছ পাব বুলি বিচৰি আছে খাৰাংগ একদম তাৰ কুব মাছৰ মুখক লাগি গৈছি হে গাইস পিছফালে পথাৰখানে দুনিয়াখান গোটাই খিচিছি চলি মাহাই আটাও মাছ নাপলা ওরা রাতি আছে বিছনিখান তো দেখুৱাই আছো দিছো নহয় এতিয়া মাছ পাব এন্দে কিন্তু এই দখানি খিচিছি ৰাতি এটা শিবিৰ বনাই ফেলে গোটাই মাখা আছে ডিজে পৰ্যন্ত নুমি গেছি এতে এটা শিবিৰ বনাই আছে চব মৰি গেছে দে ভাই আঠ কি কবি আজি দুদিনে এটি অনাহাল খাটি আছো এতিয়া নিয়া ভাত নিয়া চাহ নিয়া কাম কবাত এই মাছ খাই আছো এই লগৰ লগত পৰি গেল দেহাটো বৰবাদ উঠি মাছ কেমান পাইছে মাছ এতিয়া বৰ্তমান পাইছো 1.5 কেজি 9টা মানুহ ভিতৰত 2 দিনৰ ভিতৰত আৰু 2 দিনৰ ভিতৰত এ বঢ়িয়া মাছ পালি কি মাছ পোৱা নাই জানা ঐ অকাঠে মালটো জিলৈছে ঐ মাল এই মালটোৰ কাৰণে তন্দে মাছ পোৱা নাই জানানে এই আহি আছে চাইছো ই গা পা ধোৱা নাই খাল খিচ পেলি একদম ঠিক দিনা লগে লাগে চাহটা লৈ আহিছে চাইচোন আৰু মহন্ত বাবু লৈ আহিছি চাহটা মানুহৰ বাটি আমাৰ বোলে কালিৰ পৰা মাছ মাৰি আছে কেইমানমান মাছ পালা নহয় অনুমান আৰু পাব কালি ৰাতিৰ পৰা খিচি আছে পুৰা ন মাগুৰ চাগুৰ পাব কালি 10টা বজাৰ পৰা বাপৰে বাপ চলি একদম হেৰি হৈছে ফেমাছ পুৰা কেনাই চাওঁ মিচিং লগাই লৈছে পুৰা খিচি থাকতে যাও কেনেকুৱা জাগাত এনে খাল খিচি আৰম্ভ কৰিছে দেখছে না এই ৰাস্তাৰ পৰা দেখাই নাপায় মানুহবোৰ ইমান জটিল জাগাত খিচিছি এনে খালে ইয়াত এই মেইন ৰাস্তাটোতে এনে ক'ৰ পথাৰ মাছ খিচি আছে ৰাতি কোনো গমেই পোৱা নাই বোলে ৰাতিও খিচি আছে ওৰা ৰাতি মাছ বোলে পাইছে পুৰা 1.5 কেজি আটা শ'ল আৰু মাগুৰ চানা এটা আৰু চেং 5টা তাতে 94 গৰুকেইটাৰ নাম নেকি চকুত আহিলো আহি কেনে আমাৰ মুৰব্বীজনক তুলি পেলালো বহুত পুৰণি